মাই নিউ ব্লগ। বিহু বিহু লাগিছেনে নাই আপোনালোকৰ? এইজনী আমাৰ ঘৰত ৰাখিয়ে ল'লো একেবাৰে। ছোৱালী নাই, এজনীকে ৰাখি ল'লো। এজনী লিজা বাইদেউ, লিপিকা বৰা। হাই কৈ দিয়া। হাই, কোনো বেমাৰ হৈছে? মোৰ বেমাৰ হৈছে, কোৱা। দিনটো এনেকে আৰম্ভ কৰিছো, এতিয়া 12টা বাজিলে। এইটো আমাৰ সৰু বিহু ধুলীয়া। ধুলীয়া ধুলীয়া একদম পুৰা বিহু গান লগাই থৈ দিছো ৰাতিপুৱা আজি। বিহু লাগিছে, বিহু গান একদম বিহু গান লগাই থৈ দিছো, তেতিয়াহে বিহু বিহু লাগিব ন। এতিয়া ভাত বনাব লাগিব। ভাত বনাব যোৱাই নাই, কি বনাও ভাবি আছো। বতৰটো একদম ঠাণ্ডা, ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ। এতিয়া কমিছে, ৰ'দ ওলোৱাই নাই বাৰু। তাকে আৰু তাই এনেকে খুচৰি মুচৰি ভাল পায়। জিৰা অলপ নাচা তুমি, বিহু লাগিছে, অলপ নাচি দিয়া। কাইলৈ নাচিবা। হাঁহি আছে একদম, বিহু নাচোৱে লাগি গৈছে। বেগটো ভাল লাগিছে নে চাওকচোন। বেগটো ভাল লাগে ন, এনেকুৱা বেগবোৰ লেডাৰ বেগ দিবলে। ধৰক এদিনৰ কাৰণে থাকাকে গ'লে কাপোৰ কানি কমচে কম আঁতি যায় আৰু নিজৰ বস্তুখিনি কমচে কম হৈ যায় আৰু। তাইৰে হয় বাৰু, মই চাইছো ভাল লাগিছে বেগটো। বেগ এটা ল'ব লাগিব। বেগ আছে বাৰু, কিন্তু এনেকুৱা ধৰক কম বস্তু আটাকে, বেছি নহয় আৰু এদিনৰ কাৰণে ভাল লাগে ন। আমি চব বিহু নাচিছো, আমাৰ বিহু লাগিছে। হাই কৈ দিয়া এবাৰ। হাই। মোৰ চৰ্দি লাগিছে, কোৱা। মোৰ চৰ্দি লাগিছে। তুমি আজি কি খাবা? মাছ খাবা নে মাংস? টিম বিস্কুট খাবা?